Hello friends, মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই এজোৰ হ্যান্ড এমব্ৰইডাৰী মেখেলা চাদৰ দেখাবলৈ লৈছো। এগৰাকী বান্ধৱীয়ে এই কাপোৰযোৰ অৰ্ডাৰ কৰিছিল। এয়া কাপোৰযোৰ কটনত কৰিছো, গুজৰাটি সিলাই। ডিজাইনটো চাই যি সকলে পম্পি ৰাজখোৱা বাক চিনি পায় বা তেওঁৰ কাপোৰবোৰ দেখিছে তেওঁলোকে নিশ্চয় গম পাইছে তেওঁৰ ডিজাইনটোৱে মই বনাইছো। আসলতে সেই বান্ধৱীজনীৰ অৰ্ডাৰ মতেহে মই কাপোৰযোৰ পম্পি বাৰ ডিজাইনত বনাইছো। গ্ৰে কালাৰত বনাইছো কাপোৰযোৰ। এয়া ব্লু, ৰেড, পিংক, ইয়েলো এইকেইটা কালাৰ দিছো। মাজত এনে ধৰণে বুটা দি দিছো চাৰিটা। আৰু আগটো এটো সাইডত এনে ধৰণে দুই লাইন কৰি দিছো। আৰু এখন মেখেলা। আৰু ওপৰলৈ এনে ধৰণে চাৰিটাকৈ দুই লাইন দিছো। আৰু এইটো ব্লাউজ পিস। ব্লাউজ পিসটো যথেষ্ট আহল বহল আছে। এনেকৈ ডাঙৰকৈ আছে ব্লাউজ পিসটো। আৰু মেখেলাখনো ফলছ চিলাই ৰেডি কৰি দিছো। কাপোৰযোৰ এয়াই গ্ৰে কালাৰত কটনত হ্যান্ড এমব্ৰইডাৰী কৰিছো। মোৰ কাপোৰযোৰ কেনেকুৱা লাগিলে কমেন্টত জনাবচোন। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।